Audio Jungle. বিবেক, ইয়াতনো তুমি কি ভাবি বহি আছা অ? মই তাত তোমাক ইমানখন বিচাৰি আছো। আৰে বাবা, তুমি এবাৰতো কৈ আহিব লাগে ন? নাই অ, মানে কিবা অলপ নষ্টালজিক হৈ আছিল। নষ্টালজিক? নষ্টালজিক আৰু কিয়? তোমাৰ লগতো আৰু নোৱাৰিছো দেই। নহয় টিনা, কেতিয়াবা নিজকে সেই উভতি নোপোৱা সতীত ফলত মাজত বিচাৰিও খুব ভাল লাগে। এনে লাগে যে গাঁওখনৰ প্ৰতিটো বস্তুৱে মোক তালৈকে মাতি আছে। অ'কে বাবা, অ'কে। এতিয়া আৰু সেইবোৰ ভাবি চিন্তি একো সময় কটাব নালাগে। এতিয়া ৰাজ আৰু তনুৱে সেই তেতিয়াৰ পৰা আমাক ৰৈ আছে। আচ্ছা, ক'ত আছে সিহঁত? সেই দুটা সিহঁতে সেই তেতিয়াৰ পৰা ৰৈ আছে। তেন্তে ব'লা তেন্তে। কি হয় দাস, আজিকালি কিন্তু পুৰা দূৰে প্ৰেম চলিছে কিন্তু নাই। তো দুয়ো একদম ফেমাছ কাপল। হ'ব ভাই, আমি ইমানো ফেমাছ কাপল নহয়তো, কেৱল দৌৰকে ভাল পাওঁ সেইখিনি আকৌ। তেনেকৈতো আজিকালি বৰকৈ বিবেক কৰি থাকোঁতে আজিকালি বিবেক নোহোৱাকৈ এটা এক মিনিট সময় থাকিব নোৱাৰে। কিনো বিবেক, কথাটো আচলতে কি? হেই, ক'ৰ কি কথা কৈ থাকোঁ? আৰে তাই মোৰ গুড ফ্ৰেণ্ড হে, আৰু তাই মই নোহোৱাকৈ কিয় চলিব নোৱাৰোঁ? হ'ব দেই, আমিও জানো কোনে কাক ফ্ৰেণ্ড হিচাপে গণ্য কৰে আৰু লাভাৰ হিচাপে। মানে হ'ব আৰু তহঁতেও যে আৰু কি কথাবিলাক কৈ থাক ন। ব'ল এতিয়া কেণ্টিনত যাওঁ। হ'ব, ব'ল এতিয়া কেণ্টিন যাওঁ। মোৰ কিন্তু হাতত যে একদম পইচা নাই। আজি কোনে খোৱা ভাইহঁত? আৰু বিবেকে কিন্তু ইউনিভাৰ্চিটি অহাৰ পৰা একোৱে খোৱা নাই দেই। ব'ল, আমি নিজেই খাম। বাপৰে, ইহঁত দুটাৰ ইমান কথা। বল বল, একো নাই, ময়ে খুৱাম বল। অনুভৱ পৰে যে বৰকৈ আমনি কৰিছেও জোনাক। পুৱতি নিশাৰ প্ৰতিটো ধ্বনিয়ে মোক বাৰে বাৰে তোৰ কাষলৈকে ঠেলি নিয়ে জোনাক। এনে লাগিছে যে তোৰ বাবে মোৰ প্ৰতিটো পল আৰু অনুপলৰ সৃষ্টি হৈছে। তোলৈ বৰকৈ মনত পৰিছে জোনাক, বৰকৈ মনত পৰিছে। দে আগুয়া জোন তৰাৰে তোমাক শুনো মনা বিবেক, বিবেক, পাগল, তই এতিয়াও ইয়াতে বহি আছ ন? তোৰ বাবে এটা ডাঙৰ গুড নিউজ আছে, তই জানানে? গুড নিউজ? কি গুড নিউজ অ? নে তই আৰু কিবা গণ্ডগোল কৰি দিয়? নেজানো দেই, তই ক'ৰ কি যে কৰি থাক নহয়। বাপৰে, মইনো কি কৰিলোঁ? কি গুড নিউজ কচোন সোনকালে। মানে গুড নিউজটো হ'ল যে তই ইউনিভাৰ্চিটিত যোৱাৰ বাবে দেউতাই বোলাকৰ স্কলাৰশ্বিপখন হৈ গ'ল নহয়। কি সঁচা? সঁচা। তই এতিয়া নিজৰ মনৰ আশা পূৰণ কৰিব পাৰিবি নহয়। থেংক ইউ বাবু। নহয় অ, এনে কিবা অলপ মনত পৰি আছে। আচ্ছা,
কাৰ কথা ক টিনা নেকি আৰে ৱাহ ভাই থেই নহয় অ' তহঁতে কেৱল টিনা কাম কৰি থাক মই কি টিনাক ভাল পাওঁ নেকি টিনাটো তোক বহুত ভাল পাই ন তোৰচোন অলপ কথা ক'বাই নিদিয়ে আৰে ভাই আমি দুটা বেষ্ট ফ্ৰেণ্ডহে তাত বাহিৰতো একো নহয় আৰু ফ্ৰেণ্ডৰ মাজততো ভাল পোৱাবোৰ থাকিবই ন কিন্তু তই এইটো কি চাৰ্ট পিন্ধিলি অ' কিয় এইটো আকৌ কি বেয়া হ'ল এই ভাল লগা না তোক এই চাৰ্টটোৰে কমাই দিয়া চাৰ্টটো পিন্ধিলে বেছি ভাল লাগিব অ'কে হ'ব যাব মই ঘৰত থৈ ল'ম ড্ৰেছটো কৰি লওঁ সিহঁতে ৰখি আছে ন বহুত দেৰি হৈ যাব তই কি হ'ব টিনা তহঁতৰ প্ৰেম জানো সফল হ'ব বিকাশে তোক ফ্ৰেণ্ডৰ দৰে ট্ৰিট কৰে নাজানো আৰু কি হয় তাক মই এই ক্ষেত্ৰত অলপো প্ৰেছাৰ দিব বিচৰা নাই তাৰ সপোনবোৰ বহুত ডাঙৰ তাৰ পৃথিৱীখনো ডাঙৰ মোৰ প্ৰেমৰ বাবে তাৰ সপোনবোৰ ধ্বংস হ'ব দিব নোৱাৰো নাজানো দে কিনো কৰিবি আচলতে ইউনিভাৰ্চিটি এৰিবলৈ আমাৰ আৰু 10 দিন আছে তাক লগ পাবলৈ 2 বছৰেই হ'ল কিন্তু তাৰ মনত কি চলি থাকে কি নাথাকে আমি একোৱে ধৰিব পৰা নাই মই এইটোৱে বিচাৰো সি মনত যি ভাবি আছে সেইটো কামেই কৰক সফলতাৰে তাকেইতো কি বা হয় মই শুনামতে তাৰ মাক দেউতাক সৰুতে ঢুকাল সি ওচৰৰে খুৰাক এজনৰ লগত থাকে আৰু খুৰাকে তাক এইখিনি লালন পালন কৰি ডাঙৰ কৰিছে পঢ়াইছে জানো চা কি বা হয় থেই তোৰ কি কহিব ব'ল তোৰ প্ৰেয়সী তাত ৰৈছে এতিয়া এই হ'ব কথা কাটিব নালাগে এতিয়া আচ্ছা তহঁতৰ প্ৰেমটো কেনে চলিছে অ' আমাৰ বাদ দে ব'ল এতিয়া ইমানকেইটা ফোন বিকাশ কিবা হ'ল হেল্ল' কি কেতিয়া দে মই কৰিছো তোৰ গাড়ীখন আছে নেকি মই মানে ইমিডিয়েটলি ঘৰত যাব লাগিছিল কি আছে তাতে দে তই তৎক্ষণ এটা ইয়ালৈ দে তই এনেকুৱা ভাঙি নপৰিবি জোনাক তই ৰঙতে ৰং মিলাই ঘূৰি ফুৰা ছোৱালী তই সাহসী হ'ব শিকিব লাগিব আকৌ এবাৰ জীয়াই থাকিব লাগিব নাই এনেকুৱা ভাঙি পৰিলে নহ'ব জোনাক তই এনেকৈ ভাঙি নপৰিবি বিবেকৰ কথা ভাব তই এনেকৈ ভাঙি পৰিলে কি মনত বৰ কষ্ট পাব তই নিজকে নিজে বুজাব লাগিব নিজৰ বাবে নহ'লেও বিবেকৰ বাবে কি ভাবি আছা কি ভাবিবি আৰু জোনাকে কিবা ফল' কৰিলাক নে নাই তাই বেচেৰি তোক গেলি বেয়াও লাগে
কি কৰবি আৰু উপায় নাই আৰু অকালতে দেউতাকটো মাৰা গেল এতিয়া আৰু এনেকৈ কান্দা কাটাখন কৰি থাকিলে ভাল হ'ব না তই বুজাবিচোন তাক অলপ আজি এমাহ ধৰি বিবেক আমাৰ লগত নাই তৎক্ষণ কি হৈ গ'ল ক'বই নোৱাৰি সি চাগে বহুত কষ্টত আছে তেওঁলোকৰ মৃত্যুৰ পিছত সি বহুত ভাঙি মৰিছে এবাৰ যাব পৰাহেঁতেন সি সকাহ পালে হয় অঁ তাৰ সপোনবোৰতো মোক পূৰণ কৰিব লাগিব ন সি যদি এনেকৈ ভাঙি পৰে সি কেনেকৈ নিজৰ কেৰিয়াৰৰ প্ৰতি গুৰুত্ব দিব আমি তাক হেল্প কৰিব লাগিব কাৰণ ইমান চকা ল'ৰা এটা যদি টকা পইচাৰ কাৰণে এটা জীৱনটো অথলে যায় তেতিয়া আমাৰ ফ্ৰেণ্ডশ্বিপৰ মূল্য কি থাকিব না কি কদিনা নাই মানুহৰ পৃথিৱীখন কিমান বেলেগ তাকেই ভাবিছোঁ আজি কত দিনে ইউনিভাৰ্চিটিত পঢ়িলোঁ কিমান ল'ৰাই গুণ্ডাগিৰি কৰি মাক বাপেকৰ টকা পইচা উৰিয়াই ঘূৰি ফুৰি আছে আচ্ছা ৰাজ তই বিবেকৰ গাঁৱৰ এড্ৰেছটো পালিনে অঁ মই মোবাইলত পাইছোঁ এইটো জোনাক কি চাই আছ হোৱা নৈখনলৈ চাই আছ নহয় জানো চাচোন চা হোৱা আমি দুটা মই তাৰে পিছে পিছে তই চাচোন আমাৰ ল'ৰালিৰ কাৰ্ব কি হ'ল তোৰ এনেকৈ খামোচ মাৰি বহি থাকিলে ভাল লাগে জানো জোনাক কি হৈছে তই এনেকৈ নাথাকিবি তই এনেকৈ থাকিলে মই বৰ কষ্ট পাম জোনাক প্লিজ এবাৰ হাঁহি দেচোন প্লিজ মোৰ ফালে চা এবাৰ হাঁহি দে ঐ জোনাক চাচোন চা এইফালে চাচোন প্লিজ হাঁহি দে এবাৰ তই এনেকৈ কান্দা কাটা কৰি থাকিলে মই বৰ কি হৈছে তোৰ আছে না নাই ঐ বিবেক বিবেক ই নাই নেকি ও আহে এতে বহি পাৰিব বলো বিবেক বাকী আপোনালোকৰতো আহোঁতে আকৌ কষ্ট নাই তাকেতো ই বেয়া কোক গেল মই মাতি দিওঁ ৰ'ব আকৌ নিজৰ বুলি একদম কিন্তু ঐ বিবেক ৱেলকাম হোম ফ্ৰেণ্ডছ কেনে আছ তহঁতে আমি আছোঁ দে তোৰ ক ময়ো আছোঁ দে খুৰাও ঢুকাল সেইবাবে ঘৰখন অলপ উলট পালত হৈ আছে আৰু তহঁতেতো হঠাৎ আহিবি ন সেইবাবে একো খৰা নহ'ল বাৰু ঠিক আছে তহঁতে আহাত একো কষ্ট হোৱা নাইতো বাৰু এতিয়া অলপ তহঁতে বচোন মই অলপ চাহ পানীৰ ব্যৱস্থা কৰিব দিম চাহ নালাগে বিবেক আমি কেৱল তোমাৰ খবৰ ল'বহে আহিছোঁ আমি আৰু ভাবিছোঁ তুমি পাহৰিলাই নেকি আমাক অঁ বিবেক এক্সামৰ শেষ দিনটোৰ পৰাই তোক আৰু এদিনো লগ নাপালোঁ মনত কিমান কষ্ট লৈছে জান কিন্তু একো কৰিবও নোৱাৰোঁ নাই মোৰনো আৰু কি হ'ব নাই আছোঁ আৰু এনেকৈয়ে আৰু মইনো তহঁতক কিয় পাহৰিম পাহৰা নাই হ'ব দিয়া অ' কিমাননো আৰু মিছা মাতা ফোনততো মাতাই আৰু ইয়াতো মিছা বাকী এইবিলাক বাদ দিয়া তুমি কেতিয়া চহৰলৈ যাবা চহৰলৈ আৰু কিয় মানে তোমাৰ সপোনবোৰ ইয়াত থাকি পূৰণ কৰিব পাৰিবা নে তোমাৰ সপোনবোৰ পাহৰি গ'লা নাই মোৰ সপোনবোৰ আৰু কিয় পাহৰিম এই তহঁতে অলপ বচোন হা মই অলপ চাহ পানীৰ ব্যৱস্থা কৰোঁ হা বিবেক প্লিজ আমি ইয়াত চাহ খাবলৈ নাই কেৱল তোৰ খবৰ ল'বহে আহিছোঁ খাব লাগিব আমি আহোঁ দে নাই দিয়া যাওঁ সপোনবোৰক বিচাৰি পোৱা যদি আহিবা আমি ৰৈ থাকিম আহোঁ
ব'লা আমি এবাৰ ফুৰি গৈ আগৰ দৰে ক'ত যাবি ফুৰিব তই ব'ল মই তোক এতিয়াই লৈ যাম ক'ত যাবি মই ৰেডি হৈ আহোঁ যা যা আজি তোক এনেও ধুনীয়া লাগিব বৰ ধুনীয়াকৈ আহিবি দেই সপোন ৰথেৰে উৰি উৰি যায় জোনাকী বাটেৰে আগুৱা জোন তৰাৰে তোমাক